সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ অজয় দাস ডাঙৰীয়াই ক'লে যে মই প্ৰথমতে আমি যোৱা পৰহিও আমি আমাৰ পৰম্পৰা ডাঙৰীয়াক লগ পাইছিলোঁ। GSP আৰু আমাৰ অৱৰক্ষিত কিছু বিষয় আছিল, বিশেষকৈ GSP হিচাপে যিহেতু চৰকাৰত আছে, আমাৰ যেনেকৈ তেওঁ মানে কি কয় VCDC মেম্বাৰ চেয়াৰমেনৰ কথা ক'লে, ঠিক তেনেকৈ আমাৰ লেণ্ড এডভাইজাৰী কমিটি গঠন হৈ আছে, ঠিক তেনেকৈ আমাৰ বৰ্ডবিলাক গঠন হৈ আছে। এই গোটেইবিলাকত GSP যিখিনি পাৰ্ট আছে, অৰ্থাৎ প্ৰায় আমি কি কয় আমাৰ তেতিয়া ৰেচিঅ' আছিলে আপোনাৰ 9, 12 আৰু 1। সেই হিচাপত আমি যি পাব লাগে 5%, 10% যিয়ে নহওক, সেইখিনি অলৰেডি তেওঁলোকেও কথা হৈছে যে আমি ইলেকশ্যনৰ আগত VCDC খৰধৰকৈ গঠন হ'ল, তেতিয়া তেওঁলোকে নোৱাৰিলে ক'লে ইলেকশ্যনৰ পিছত কৰিম। অলৰেডি আমাৰ বাচ্চা ডাঙৰীয়াৰ নেতৃত্বত আলোচনা হৈছিলে। সেইদিনাও মই কৈছে যে দাদা আমি গোটেই বহি এবাৰ একেলগে লাঞ্চত বহি আমি গোটেই কথাখিনি বহি চেটেল কৰিম। অৰ্থাৎ চৰকাৰ লেভেলত আমাৰ কোনো এনেকুৱা ধৰণৰ খেলি মেলি বা অসুবিধা নাই। দ্বিতীয়তে যিটো বেলেগ বেলেগ পাৰ্টিৰ কথাটো ওলাইছে, চাওক আপোনালোকেও জানে যে পলিটিকেল পাৰ্টি হিচাপে অসমৰ বা ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত আমি বিভিন্ন ৰাজনৈতিক দলৰ কথা পাতিব পাৰোঁ। অলৰেডি সেই কথাখিনি আমাৰ GSP পাৰ্টিৰ ফালৰ পৰা সিদ্ধান্তবিলাকো দি দিছে যে MP ডাঙৰীয়া এইবিলাক কথা পাতি থাকক। আৰু ৰাজনৈতিক সমীকৰণটো কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। যেনেকৈ যোৱা বিগত সময়খিনিত BPF আছিল, আজি BPF নাই পাৰ্টিত, আজি EPPL আহিছে, অহাকালিলৈকে EPPL থাকিব তাৰো কোনো গেৰাণ্টি নাই। তেনেকুৱা ৰাজনীতিত চলি থাকে। কিন্তু আমাৰ অসমৰ মানুহৰ কাৰণে হয়তো বা আমাৰ BTCৰ কাৰণে এইটো অলপ নতুনত্ব নিচিনা। গতিকে সেইকাৰণে আমাৰ অৱৰক্ষা কমিটি ৱৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়া আহিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত মই স্পষ্টভাৱে কৈছোঁ যে আজিৰ দিনত আমি যদি কোনোবা দলত যাবও লাগে, আমাৰ যিহেতু এটা ছিষ্টেম আছে, দলত যিহেতু আমি GSP দলৰ লগত জড়িত, অৱৰক্ষা কমিটিত জড়িত, আমি গোটেই কথা পাতি মেলি সিদ্ধান্ত লৈ যোৱা হ'ব যে সেইটো আমাৰ পৰৱৰ্তী দিনত আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব নোৱাৰে। আপোনালোকে দেখিছে যে আজি যিসকলে আমাৰ বিৰোধ কৰিছে, বেয়া পাইছে, স্বয়ং আমাৰ মহন্ত ডাঙৰীয়াই যেতিয়া আমি EPPLক ছাপৰ্ট দিছিলোঁ, BJPক ছাপৰ্ট দিছিলোঁ, তেওঁলোকে আমাক বেয়া পালে। কিন্তু আমি ব্যক্তিগতভাৱে নহয়, আমি অৱৰক্ষা সমিতি আৰু GSPৰ মাজত সিদ্ধান্ত বহি লৈ সিদ্ধান্ত কৰিয়ে ছাপৰ্ট দিছিলোঁ যে তাত আমাৰ প্ৰথম ভাষাগত আছে। অলৰেডি আপুনি দেখিছে যে বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটো আজি 1 নম্বৰ ভাষা হিচাপে BTC প্ৰতিষ্ঠিত। গতিকে ইয়াত যিখিনি খকজা খেলি মেলি কেবিনেটৰ সিদ্ধান্ত আছিল, এইবিলাক ঠিক ঠাক হৈ গ'ল। ঠিক তেনেকৈ আমি মাটিৰ কথাটো ইতিমধ্যে BTC কেবিনেটে কৈছে যে যিসকলে মাটি পাব লাগে BTCত তেওঁলোকে মাটিৰ অধিকাৰ পাব। কিন্তু ইয়াত অলপ সাংবিধানিক কিছু মানে যিহেতু 18 লেনাইভিনো এক আছে, গতিকে এছেম্বলিত কিছু ইয়াত আলোচনা আৰু সিদ্ধান্তৰ প্ৰয়োজন আছে। আমি বিচাৰিছোঁ যিহেতু আমাৰ এছেম্বলিত এলায়েন্স নাই, ইয়াত আছে, আমাৰ এই চৰকাৰখনে তাতে এলায়েন্স কৰক। আৰু যিহেতু ইয়াত BJPও এলায়েন্স আছে, কাৰণ আমি যেনেকৈ অৱৰয় সংগঠনবিলাকক লৈ আমি যিটো দাবী কৰিছিলে, তাৰ যেনেকৈ সপক্ষত BJPৰো বহুত মানুহ তেওঁলোকে এই চাটতে ভোট দিছে যাতে BJP চৰকাৰ আহিলে এই সমস্যাখিনি সমাধান কৰিব পাৰে। গতিকে এইটো ৰেছপনচিবিলিটি অকল আমাৰ GSP বা অৱৰৰ নহয়, এইটো ৰেছপনচিবিলিটি BJP, এইটো ৰেছপনচিবিলিটি EPPLৰ। পৰম্পৰা ডাঙৰীয়াও কৈছে যে ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সমিল মিলৰ কাৰণে আমি আচলতে ইয়াত লগ খাইছোঁ। ইয়াত যদি কোনোবা ব্ৰজেন মহন্ত আহি কয়, কোনোবা যদি মাধৱ জনগোষ্ঠীৰ ললিতে আহি কয় যে নহয় নৱসৈনে অৱৰৰ সমস্যাটো বা এইটো ইছ্যুটো বঢ়াৰ কাৰণে কৰিছে, মই ভাবোঁ এইটো ভুল কথা। এই ধৰণৰ মেছেজটো আজি কেতিয়াও যাব নালাগে। আজি দেখিছে, আজি ট্ৰাইবেলসকলে ভাবে যে আমি একো কৰা নাই। আমি বাথা ডাঙৰীয়া অনাৰ ক্ষেত্ৰত আমি কৈছোঁ, হোম ছেক্ৰেটাৰীক যাই মই নিজেই কৈছোঁ যে আপোনালোকে লৈ আহক ল'ৰাকেইটাক, আপোনালোকৰ ভুলৰ কাৰণে গুচি গৈছে তেওঁলোকে, আপোনালোকে কথা দি কেলৈ ৰিভেলশ্যন কৰিব পৰা নাই। স্বয়ং বিদায় আহি কৈছিল যে ছাৰ আমি যেনেকৈ ভাবিছিলোঁ সেইমতে কথাখিনি আগবঢ়া নাই। তেওঁলোকেতো বেলেগ একো বিচৰা নাই। ঠিক আছে, ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত তেওঁলোকে দাবী কথা, ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত এইটো টেকনিকেল কথা, এইটো কোৰ্টে আজি চৰকাৰে নোৱাৰে, যদি কোৰ্টে তেওঁক জামিন দিয়ে দিব পাৰে, যদি চৰকাৰে NOC দিয়ে কোৰ্টে জামিন দিব, সেইটোত আমাৰ বিশেষ মাতিব লগা একো নাই। কিন্তু ভিক্টিম যিসকল আছে তেওঁলোকে সদায় দাবী কৰিব যে প্ৰচিডিউৰ মতে তেওঁ শাস্তি পাওক। আমি কৈছোঁ কোৰ্টক দিয়ক এইটো বিষয়টো। ঠিক তেনেকৈ আজি তেওঁলোকে কৈছে যে MPৰ ভৰিৰ তলৰ মাটি নাই। আজি যি ললিত মানে কি কয় হেমব্ৰমে কৈছে 14 চনত তেওঁ আমাৰ লগত নাছিল, তেওঁ BPF কৰি আছিল। সেই সময়ত আমি 6,35,000 ভোট পাইছিলোঁ। 19ত আমাৰ লগত কোনো BJP নাছিল, কোনো BPF, কোনো PCDR নাছিল, কোনো কংগ্ৰেছ নাছিল, কোনো ADR নাছিল, তথাপিতো আমি ইলেকশ্যন জিকিছোঁ। যদি 24ত বা 30ত অসমৰ BTCৰ মানুহে ভাবে যে নৱসৈনে MP হ'লে ভাল হয়, তেওঁলোকে ভোট দিব। কোনোবাই কোৱা লোৱা নহয়, এইটো নাই। ঠিক তেনেকৈ তেওঁলোকে কৈছে যে আমাক জোৰ জবৰদস্তি কৰা হৈছে। স্বয়ং ললিত কি কয় আমাৰ কি কয় মাধৱ ৰাজমন্ত্ৰী ডাঙৰীয়া আমাৰ গোটেই মিটিঙতে তেওঁ পদত্যাগ কৰিছে। মই আজিৰ পৰা পদত্যাগ কৰিলোঁ প্ৰতিনিধি মিটিঙত, য'ত GSPও আছিল, অৱৰক্ষা সমিতিও আছিলে। তাৰপিছত আমাৰ ওচৰত যে দিলে, যিহেতু তেওঁলোকে আমাক গাৰ্জেন বুলি ভাবে, সেই হিচাপে আমাৰ ওচৰতে মই তথাপিতো কৈছিলোঁ যে তোমালোকে
টাইম আছে, তোমালোকে মিটিং মাতি কেনে দায়িত্ব বেলেগ সেনেকুৱা নকৰিলে, যাৰ কাৰণে হয়তো অৱৰক্ষা সমিতি বাকী জিলাবিলাকে দায়িত্ব ল'ব লগা হৈছে। গতিকে ইয়াত মই ভাবোঁ কোনো বিষয় নাই, অৱৰক্ষা সমিতি বা অবৰাইজ এটা হৈয়ে আছে। কিন্তু আগৰ কিছুমান ব্যক্তি আহি ইয়াত যেনেকুৱা বৰ সংঘাত বা কাজিয়া লগাব যে সেই প্ৰচেষ্টা কিন্তু নহ'ব। সেইখিনি ট্ৰাইবেলত থাকক, আধাৰ যিসকলে পোৱা নাই তেওঁলোকৰ বস্তুখিনি এড্ৰেছ হওক। আজি চাওক আমাৰ কছাৰী আদিবাসীসকল বছৰ ধৰি তেওঁলোকে ST কৰাৰ কাৰণে দাবী কৰি আছে। ইয়াত আমাৰ এক্সিষ্টিং STবিলাকে তাৰ অলপ বিৰোধ কৰে। কাৰণ কি যে এওঁলোকে ST হ'লে তেওঁলোকৰ ভাগটো গুচি যায় নেকি। সেইকাৰণে আমি চেণ্ট্ৰেলক কৈছোঁ যে এই দায়িত্বটো আপোনালোকৰ, চেণ্ট্ৰেল কোটাৰ পৰা ষ্টেট কোটাৰ পৰা যাওক, এইটো ট্ৰাইবেল কোটাৰ পৰা যাব দৰকাৰ নাই। আৰু এই লেভেলত অল ইণ্ডিয়া লেভেলত আমি গোটেই ট্ৰাইবেল কমিউনিটিক আমি লগ কৰাৰ কাৰণে এটা প্ৰচেষ্টা কৰি আছোঁ, কৰি মেলি যাতে অৰ্থাৎ সাংবিধানিকভাৱে যাৰ যি অধিকাৰ সেইখিনি থাকি কেনে বাকীখিনি যাতে একমোডেট কৰিব পাৰি। গতিকে নৱশৰণীয়াই অকল BTC তেনেকুৱা খুচি কথাত আমি লাগি থকাৰ কোনো কথা নাই। আমি নেশ্যনেল লেভেলতো আজি GSP কৈছে, GSP ক'ৰবাত তৃণমূলত চামিল হ'ব নেকি, GSP ক'ৰবাত কিছুমানে কয় BJPত চামিল হ'ব নেকি, GSP ক'ৰবাত কংগ্ৰেছত চামিল হ'ব। আমাৰ UPP লগত চামিল হোৱাৰ কথা আছিলে। আমি কৈছিলোঁ কেৱল মডেলিটিটো হওক, ক'ত কেনেকৈ আমি বিষয়বিলাক এড্ৰেছ কৰিম, কিন্তু সেই সময়ত হৈ নুঠিল। ব্যক্তিগতভাৱে নৱশৰণীয়া য'তে ত'তে যাব পাৰে, কিন্তু মই কেলেই যাম? মোক যিখিনি মানুহে ভোট দিছে তেওঁলোকৰ যদি সমস্যাখিনি মই এড্ৰেছ কৰিব নোৱাৰোঁ, সমাধান কৰিব নোৱাৰোঁ, মইতো যাই লাভ নাই। সেইকাৰণে কৈছোঁ যে আজি GSPক আমি কেনেকৈ আঞ্চলিকৰ পৰা নেশ্যনেল লেভেললৈকে বা ষ্টেট লেভেললৈকে নিব পাৰে আমি সেইটোতে আছোঁ। আমি বাকীবিলাকৰ নিচিনা নহয়, আদাৰ 500,000 ইয়াৰৰ কাৰণে আমাৰ অসমৰ বা BTCৰ মানুহখিনি কেনেকৈ পৃথিৱীত দবদবাই থাকিব পাৰিব, তেওঁলোকে কোন ছেক্টৰত গ'লে বা কেনেকৈ গ'লে তেওঁলোকৰ ভাল হ'ব, তেওঁলোকে বাচিব পাৰিব। আপোনালোকে দেখিছে যে আজি পৃথিৱীত জন্তু জানোৱাৰ নহয়, মানুহৰে জাতিগোষ্ঠী এক হৈ গৈছে। কাৰণ তেওঁলোকে সেইমতে সময়ৰ লগত তেওঁলোকে হয়তো খাপ মিলাব পৰা নাই। আমি সেইটোৱে ভাবি আছোঁ, কিবিলাক ধৰি লওক পলিচি ল'লে আমি আগবাঢ়ি যাব পাৰোঁ। আমি সেইটোত আছোঁ, আমি তলত যোৱাত নাই। আৰু লগতে মই আৰু এটা কথা কওঁ যে ইতিমধ্যে আমাৰ গৰ্খালী বা নেপালীসকলক ডি ভোটাৰৰ হেৰিৰ পৰা কেবিনেটে বাহিৰ কৰি দিছে। আমি আগতেও কৈছোঁ যে নেপালীসকলক ডি ভোটাৰ বনাব নালাগে, তেওঁলোকে ডি ভোটাৰ হ'বই নোৱাৰে। ঠিক তেনেকৈ আমাৰ AGPৰ সেই টাইমত বহু এনেকুৱা, সেইটো হিন্দুই হওক মুছলিমেই হওক, বহু লোক আছিলে যিসকলক এনেই মানে দি লগাই দিছে, কোনো ভেৰিফিকেশ্যন নাই, কোনো একো নাই। সেইকাৰণে আমি ভাৰত চৰকাৰ, মই পাৰ্লিয়ামেণ্টতো কৈছোঁ, অসম চৰকাৰ কৈছোঁ, মই হাতযোৰ কৰি কৈছোঁ যে ডি ভোটাৰ সম্পৰ্কত এটা ভেৰিফিকেশ্যন হওক, হোম আৰু ষ্টেট মিলি কেনে আমাৰ ৰাজ্যৰ প্ৰতিনিধিবিলাক থাকক, যাৰ ডকুমেণ্টছ আছে তেওঁলোকক ডি ভোটাৰৰ বাহিৰ কৰক। যদি আমি ট্ৰিবিউনেল কোৰ্টৰ জৰিয়তে ডি ভোটাৰ সমস্যা সমাধান কৰিব যাওঁ, এইটো আৰু আদাৰ হয়তো 100 ইয়াৰতো সমাধান নহ'ব। আজি বেলেগ নালাগে, কোচ ৰাজনৈতিক ভাইসকল আছে, তেওঁলোকৰ বহুত মানুহ ডি ভোটাৰত সোমাই আছে, অযথা মানে এংকৰ বাৰীত আমি যুঁজি বহুতক বাহিৰ কৰি দিলোঁ, কিন্তু বহুতক বাহিৰ কৰি দিব পৰা নাই। সেইকাৰণে হৈছে এটা যদি ভেৰিফিকেশ্যন হৈ যায়, মই সেইকাৰণে ভাবোঁ যে অসম চৰকাৰে পলিটিক্সৰ ঊৰ্ধত গৈ, আৰু আমি অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেইকাৰণে ছাপোৰ্ট কৰিছিলোঁ যাতে অসমৰ ৰাইজৰ হৈ ভাল কাম কৰিব পাৰে। আজি যিসকলে ইয়াৰ কাৰণে বিৰোধ কৰিছে সেইসকলে আহি কয় বোলে আমি কি কয় হিমন্ত চাহাব, প্ৰমোদ বড়ো ডাঙৰীয়া একদম পজিটিভ সমস্যা সমাধান, নৱশৰণীয়াহে নিগেটিভ। আমি এনেকুৱা কি কাম কৰিছোঁ, কি কথা কৈছোঁ যে যিটো নিগেটিভ হ'ব পাৰে? আমিতো এটা কথা কোৱা নাই, এটা কামো কৰা নাই। আমি শুভেচ্ছা দিছোঁ কি কয় মুখ্যমন্ত্ৰীক যে আপুনি অসমৰ ৰাইজৰ হৈ কাম কৰক, কোনো দলে আহি আপোনালোকক গিৰাব নোৱাৰে তাৰ পৰা। যদি নকৰে, কালি মই নালাগে বেলেগে আহি হ'লেও তেওঁলোকৰ আসনৰ পৰা গিৰাব গৈ নোৱাৰোঁ। কাৰণ আমি আগতে বহুত প্ৰত্যক্ষ কৰিছোঁ যে কংগ্ৰেছে ভাবিছিল নেকি তেওঁলোকৰ 70 বছৰৰ শাসনটো মোদী ডাঙৰীয়া আহি কাঢ়ি ল'ব পাৰিব? আৰু যদি মোদী ডাঙৰীয়াই ভাবিছে মই আৰু 20 বছৰ শাসন কৰিম, এইটো মিছা কথা। কালি যদি ৰাইজে ভাবে, কাৰণ আজিৰ দিনত আমি MP হিচাপে ক'বই লাগিব যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া, লাখ লাখ কোটি টকা বাহিৰত ধাৰ হৈ আছে, গেছৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ বিললৈকে বহুত আমি মানে এতিয়া অৱস্থা বেয়া হৈছে, তেলৰ দাম যথেষ্ট হৈছে, 100 প্ৰায় পাৰ হওঁ অৱস্থা বা ক'ৰবাত হৈছে, খেতিয়কৰ অৱস্থা নাই, লকডাউনৰ সময়ত ৰাইজৰ অৱস্থা নাই, কিছুমান ভুল পলিচিৰ কাৰণে খেতিয়কক পইচা দিলে কিন্তু এতিয়া বহুতে মানে কি কয় ঘূৰাব লগা অৱস্থা হৈছে। অৰ্থাৎ আঁচনিবিলাক ক'ত ভালকৈ চলিছে নাই চলা সেইটোও খবৰ নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি সেই কথাখিনি ক'বই লাগিব। আৰু মই এনেকুৱা ব্যক্তি যে মই নিজৰ কিবা সুবিধাৰ কাৰণে কিবা কাৰণে কোৱা মানুহ নহয়। আজি ইনডাইৰেক্টলি কিছুমানে অলপ প্ৰেছাৰ দি আছে যে আমাৰ কিছুমানে সমালোচনা কৰিছে যে কি কয় আমাৰ এগ্ৰিকালচাৰ যিহেতু এটা আছে, বহুতে ভাবিছে নৱশৰণীয়াত যিহেতু তৃণমূলত যাব চৰকাৰলৈ কেলৈ লাগে। এই চৰকাৰখন মই আজিয়ে কৈছোঁ, এই চৰকাৰখন 5 বছৰ কাৰণে হৈছে। 5 বছৰ, যদি 5 বছৰ আগতে কোনোবাই উইথড্ৰ কৰে তেওঁ ৰেছপনচিবল হ'ব। আমি যোৱাবাৰ MLA ইলেকশ্যন খেলিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে, তেওঁলোকৰ দায়িত্ব আছিল আমাক জিকাব নোৱাৰিলে। গতিকে আমি সেইকাৰণে কৈছোঁ পলিটিকেল চিটিং হৈছে, এতিয়া কোনে কৰিছে এইটো বেলেগ কথা,
সেইটো আমাৰ ভৱিষ্যতৰ কাৰণে শিক্ষা হৈছে গতিকে পলিটিক্সত এইবিলাক হৰা জিকা লেং মাৰা মাৰি থাকে আমি এই সত্যটো সদায় স্বীকাৰ কৰিব লাগিব তাৰ মাজেদি যোৱা 19ত আমি জিকাৰ কোনো সম্ভাৱনা নাছিল তথাপিতো আমি জিকিলোঁ 24ত আমি কৈছোঁ যদি সঁচাকৈ ৰাইজে বিচাৰে যে MP হ'ব লাগে নবহয় নাই ঈশ্বৰে যদি ভাবে BTC ৰাইজে যদি কোকৰাঝাৰ সমষ্টি ৰাইজে ভাবে তেতিয়াহ'লে কোনো আমাক গিৰাব নোৱাৰে গতিকে সেইটো লৈ মই একো কেয়াৰ নহয় আমাক ৰাইজে দুবাৰকৈ দুটা টাৰ্মত আমাৰ MP বনাইছে মোৰ দায়িত্ব আমি যাতে তেওঁলোকক সেই সুবিধাখিনি দিব পাৰোঁ বেলেগ নালাগে আমি যোৱা 24 তাৰিখে আমাৰ স্বয়ং চেণ্ট্ৰেল সামাজিক ন্যায় মন্ত্ৰী আহি কেনে কিছুমান ইনষ্ট্ৰুমেণ্ট আমাৰ ডিজেবল পাৰ্চনবিলাকক বিলাই দিছে সেই স্কিমটো আমি 16 চনতে পঠাইছিলোঁ 16-17ত যোৱা BTC ইলেকশ্যনৰ সময়ত আহিছিলে কিন্তু আমাৰ BTCৰ অলপ তেতিয়া চৰকাৰ অলপ বেলেগ আছিল তেওঁলোকৰ অসহযোগিতাৰ কাৰণে নহ'ল গতিকে এতিয়া চৰকাৰ মই ভাবোঁ তেওঁলোক পজিটিভ আমি প্ৰৱৰ্তন সদায় কথাটো হৈয়ে আছে যে যিবিলাক ভাল কাম তেওঁলোকে কৰিব তাৰ আমি সদায় আছোঁ যে এগ্ৰিকালচাৰ ছেক্টৰত আজি আমি কোকৰাঝাৰৰ কথাটো আমি কৈছোঁ কোকৰাঝাৰ গোসাইগাঁও আপোনালোকে দেখিছে ৰূপসীৰ এটা বিমানবন্দৰ হ'ল ৰূপসী বিমানবন্দৰে আমাৰ BTCৰ মানুহৰ কাৰণে ইমান বেছি একো কৰিব নোৱাৰে কাৰণ ওদালগুৰিখনৰ BTC ওদালগুৰি মানুহ ইয়াত প্লেনৰ উঠি আহিব নে গুৱাহাটীত যাব তাতকৈ আমি যদি ইয়াক যদি কাৰ্গো হেৰি হিচাপে কৰিব পাৰোঁ ইয়াৰ যিখিনি প্ৰডাক্ট হয় অৰ্গেনিকৰ পৰা আমি সেইখিনি যদি বাহিৰৰ দেশত পঠাব পাৰোঁ আমি বেছি লাভালাভ হ'ব পাৰিম ঠিক তেনেকৈ আমি গোসাইগাঁও আমাৰ গেটৱে অফ মানে নৰ্থ ইষ্ট ইয়াত যদি আমি ইণ্ডাষ্ট্ৰিয়েল কৰি দিব পাৰোঁ আমি সিদিনাও কেভিকেট গৈছোঁ গোসাইগাঁৱত কথা পাতিছোঁ যে তাত যদি আমি ইণ্ডাষ্ট্ৰিয়েল হেৰিলৈকে মানে কনভাৰ্ট কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি বহুত কাম ইয়াত কৰিব পাৰিম সেইকাৰণে কৈছোঁ যে আমাৰ BTC-বাসী ৰাইজে এতিয়া কোনোবা বড় কিবা পাৰ্টি চাৰ্টি এইবিলাক কথা সলনি যে আমি কি কাম কৰিলে আচলতে আমাৰ ভাল হ'ব আমি আমাৰ ৰাইজক লগত লৈ যাব পাৰিম বা আমাৰ কিছুমান কৰৰপতি ওলাব আৰবপতি ওলাব হয় নহয় সেইটোৱে আমি ভাবিব লাগে কাৰণ আজিকালি দুনিয়াত টকা পইচা নহ'লে বেপাৰ বণিজ নহ'লে একো লাভ নাই ইয়াতে সেইকাৰণে আমি ইয়াৰ ঊৰ্ধত গৈ আৰু মই ভাবোঁ যে আজি হয়তো BTCত শান্তিৰ পৰিৱেশ গঢ়াৰ কাৰণে সকলোৰে ক্ৰেডিট আছে মই নাই বুলি নকওঁ আৰু তাত নৱশৰণে কিঞ্চিত মানুহ হ'লেও আছে ইয়াত মানে অৰিহণা তাৰ কাৰণে আজি এইটো হৈছে থুলমূলকৈ কথা এইখিনিয়ে মই ভাবোঁ ইয়াত বেছি বিশেষ ক'বলগীয়া নাই আৰু বাকী যি ইছ্যুবিলাক আছে ডেভেলপমেণ্ট আজি বহুতে আমাক কয় যে MP হিচাপে কি কৰিছে MPৰ বিশেষ একো দায়িত্ব এইবিলাক নাথাকে MP হ'ল পাৰ্লিয়ামেণ্টত ল বনোৱা আৰু ইয়াৰ কিছুমান পৰিস্থিতি আমি তাত জনাব লাগে সেইকাৰণে আমি যিখিনি পাৰোঁ জনাইছোঁ যে মাজতে ওলাইছিলে যে যদি বড়ো যুৱকসকল চাকৰি বাকৰি যায় বাকীবিলাক কি হ'ব আমি পাৰ্লিয়ামেণ্টত কৈছোঁ যে আমাৰ যিসকল মেইন ষ্ট্ৰীমত ঘূৰি আহিছে তেওঁলোকক সংস্থাপিত কৰক লগতে আদাৰ জাতি জনগোষ্ঠীৰ যিখিনি ডেকা ল'ৰা আছে যুৱক যুৱতী তেওঁলোককো কৰক দৰকাৰ হ'লে চৰকাৰে স্পেচিয়েলি ড্ৰাইভ দিয়ক য'ত 50 ইয়াৰ্ছ আমি উগ্ৰপন্থী সমস্যাত ভুগি আছিলোঁ আৰু যদি সেই সমস্যাটো আমি 50,000 যদি আমি ছিকিউৰিটি ফ'ৰ্চত আমি যদি মানুহ ল'লে এইটো সমাধান হৈ যায় সেইটোহে কৰা দৰকাৰ নহ'লে আদাৰ 50 বছৰ আৰু এনেকুৱা আৰু ঘটনা আমি দেখাই পাম তেনেকৈ হঠাৎ বিদায়ত গৈছিলে সেই সময়ত তেওঁলোকে যোৱা পৰিস্থিতি হয়তো আৰু বেলেগো আছিল মই আৰু এইবিলাক কথা বিতৰ্কত যাব খোজা নাই সেইবিলাক বিতৰ্কত নাযাওঁ থুলমূল কথা তেওঁলোক আহিছে আমি ৱেলকাম কৰিছোঁ আৰু তেওঁলোকক চৰকাৰে যিখিনি কমিটমেণ্ট কৰিছে সেইখিনি কমিটমেণ্ট হওক তেওঁলোকে ভালকৈ ষ্টেবিলাইজ হওক আমিও বিচাৰোঁ আমি নিজেও অস্ত্ৰ ধৰা মানুহবিলাক সদায় আত্মসন্মানী হয় তেওঁলোকে একো নিবিচাৰে সন্মানটো বিচাৰে আৰু নিজকে হয়তো চলা মেলা সুবিধাখিনি বিচাৰে তাতকৈ বেছি একো নিবিচাৰে গতিকে সেইখিনি তেওঁলোকক দিয়ক আৰু মই পুনৰ কৈছোঁ যে ভৱিষ্যতৰ আমি BTCৰ কাৰণে অসমৰ কাৰণে আমি ভাল কি কৰিব পাৰোঁ মই সেইটোতে আছোঁ আজিলৈকে আমাৰ ফ্ল'ৰত তেনেকুৱা কথা একো হোৱা নাই কিন্তু আমাৰ GSP পাৰ্টীয়ে তেওঁলোকে এটা কথা কৈছে MP বিভিন্ন দলবিলাকৰ কথা পাতক পৰৱৰ্তী দিনৰ পলিটিক্সলৈ কিন্তু আমাৰ মাজত আজি তৃণমূল কোনোবাই যাব হ'ব এলায়েন্স হ'ব এই কথা আজিলৈকে কোনো সিদ্ধান্ত হোৱা নাই আমাৰ যিহেতু আমাৰ এছেম্বলিত এলায়েন্সটো নাই গতিকে আমি এই ক্ষেত্ৰত ইলেকশ্যন খেলিম আৰু আমাৰ অবজাৰ্ভাৰ দিয়া হৈছে তেওঁলোকৰ ৰিপৰ্টৰ বেছ কৰি আৰু আমি বিশেষকৈ চাইছোঁ যে অকল GSP নহয় তাৰে জনসাধাৰণ লয় কাৰণ দেখিছে যে নৱশৰণা দিল্লীত যোৱাৰ ফলত আমাৰ ইয়াৰ জেনুইন পৰিস্থিতিটো কি হৈ আছে পাৰ্লিয়ামেণ্টত গম পাই আছে বা ভাৰত চৰকাৰে গম পাইছে আজি মই ডাইৰেক্টলি কৰিলেও নকৰিলে জানে যে ইয়াত কি হৈ আছে নৱশৰণাক কোনোবাই চিনি নাপালেও গোটেই কথাখিনি জানে যে অমুক মানুহটো কোন হয় ঠিক তেনেকৈ আমি যদি এছেম্বলিত এজনো আমাৰ মানুহ পঠাব পাৰোঁ নৱশৰণা লাইকমাইণ্ডেড এজনো যদি আমি MLA পঠাব পাৰোঁ তেওঁ BTCৰ গোটেই চব জাতি জনগোষ্ঠীৰ কথাখিনি ক'ব পাৰোঁ আপোনালোকে চাব বেলেগ যিমান পাৰ্টি আছে তেওঁলোকৰ কাৰণে আদাৰ পাৰ্টিৰ মানুহবিলাক নট ডিচেবল কিন্তু নৱশৰণাৰ ওচৰত চব আহিব পাৰে ইয়াত EPP-লৈ আহিব পাৰে BPF BJP তৃণমূল চবেই আহিব পাৰে অৰ্থাৎ পলিটিকেলি কাৰ কি আছে এইটো বাদ দিয়ক কিন্তু সমস্যাবিলাকৰ ক্ষেত্ৰত ইছ্যুবিলাকৰ ক্ষেত্ৰত বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত চবেই যাব লাগে মই সেইটোৱে বিলং কৰোঁ বিয়া নে কি হৈ আছে গতিকে তেওঁ অলপ কিবা আশা কৰে হ'ব নাই সেইটো তোৰ ছোৱালী ভালকৈ বিয়া পতা আমাৰ কি ক'ব লগা আছে তোৰ বিল্ডিং হওক আমি
আমাৰ এই GSP ফালৰ পৰা সৰু সুৰা কিবা এখন গাড়ী দিছে, কালি যদি তেওঁ ফৰ্চুনাৰ ল'ব পাৰে আমি কি বেয়া পাম? লওক না, সেইটোতো নাই। এই মই গম পাইছিলোঁ আমাৰ ইলেকশ্যনৰ সময়ত পইচা নিয়াৰ কাৰণে বৰপেটাত ৰখি আছিল শব্দৰভাৰ লগত, সেইখিনিয়ে জানো, আৰু তাতকৈ বেছি একো নাজানো। কথা বেছিকৈ আনি কেনে আমাৰ BTC পৰিস্থিতি নষ্ট কৰি লাভ নাই, কাৰণ আজি দেখিছে যে অৱৰোধ কাম আজি কিহত আছে, যে ইছ্যুখিনি সমাধান হওক। ৰাইজে গাঁও গঠন কৈছে, আমাৰ হিমন্ত চাব কৈছে গাঁও গঠন হ'ব, কিন্তু যোগেশ্বৰে কৈ দিলে যে গাঁও গঠন হ'লে বোলে কেবিনেটে সিদ্ধান্ত লওক। আপোনালোকেতো বুৰ্বক নহয়, আপোনালোকে গণতন্ত্ৰ চতুষ্পথম্ভ বুলি কয়, নহয়? য'ত কেবিনেটে, য'ত মানে কি কয় কমিশ্যনে গাঁও গঠনৰ ৰিপৰ্টে দিয়া নাই এতিয়ালৈকে, কেবিনেটত গ'ল ক'ত কেতিয়াৰ পৰা? তেল মাৰিলেও তৈলমৰ্দন কৰিলেও কিবা ক'লেও ইমানটো লিডাৰজনে ইমান ভুল ক'ব নালাগে। গতিকে সেই নিচিনা মানুহটোৰ কথা কৈ কিডাল হ'ব? ৰাইজক বিভ্ৰান্ত কৰি পেলাইছে। কালি আৰু আহি কিবা এটা কৈ দিব ককাজত আহি, আমি এই ধৰণৰ এনেকুৱা ধৰণৰ সেই বস্তু নিবিচাৰোঁ। ঠিক আছে।